চাক দলং আগৰ যুগৰ মানুহে এতিয়া এইটো পানীটো বোলে ইউজ কৰিছে আমাৰ ককা আৰু আগৰ মানুহে এইটো পানীটো বোলে ইউজ কৰিছে। গাইজ গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে চাগে খবৰ পাতি ভাল আৰু মোৰো বৰ্তমান ভালে আছোঁ। আৰু মই বৰ্তমান আছোঁ, মই পাহাৰতে আছোঁ আৰু মোৰ পিছফালে আপোনালোকে চাই গমেই পাইছা যে আজি মই ক'ত আছোঁ। মই পাহাৰতে আছোঁ বৰ্তমান। মই আহিছোঁ বৃহস্পতিবাৰে আৰু আজি হ'ল ছানডে আৰু আজি মই ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু ৰাতিৰ পৰা একদম বৰষুণ দি আছে, সেইটোৰ কাৰণে আজি দিনটো অলপমান বেয়া। বৃহস্পতিবাৰে মই আহিছোঁ, বৃহস্পতিবাৰৰ পৰা এতিয়ালৈ বৰষুণ মানে কেতিয়াবা ৰাতি আহে কেতিয়াবা ৰাতিপুৱা আহে আৰু এতিয়া এৰাই নাই বৰষুণ, এনেকুৱাই পৰি আছে। একটু দুইটো এনেকুৱা পৰি আছে বৰষুণ, সেইটোৰ কাৰণে ৰ'দ দিয়া নাই আৰু মই ব্ৰাছো কৰা নাই। মই ৰাতিপুৱা উঠি কিনে ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু ব্লগ বনোৱা ষ্টাৰ্ট কৰিছোঁ। মই ব্ৰাছো কৰা নাই ৰাতিপুৱা, সেইটোৰ কাৰণে মোৰ মুখটো কিবা হ'ব পাৰে এনেকুৱা। আৰু মই এতিয়া এইফালে ওপৰলৈ গৈ আছোঁ, ওপৰত মানে গাঁওখন দেখা পাবি আৰু আগৰ ব্লগটো দি চাৱা। আৰু এতিয়া মই ওপৰলৈ গৈ আছোঁ, নিজৰা পানী ব্ৰাছ কৰিম বুলি ভাবিছোঁ আজিও, সেইটো কাৰণে এতিয়া মই ওপৰলৈ গৈ আছোঁ। পাহাৰগিলা চায়ে ভাল লাগে আৰু মানে ইফালেও পাহাৰ আছে আৰু ইফালেও পাহাৰ, মানে পাহাৰ টিলাতে আমাৰ ঘৰ থাকে। গাইজ তাৰ পৰা আহি মই ভিডিঅ' কৰি আছিলোঁ, কিন্তু ভিডিঅ'গিলা ডিলেট হৈ গ'ল। সেইটোৰ কাৰণে কি ক'ম আৰু, ইমান দূৰত আহিলোঁ, তাৰ পৰা মই ভিডিঅ' কৰি আহিছিলোঁ, কিন্তু ভিডিঅ'য়ে নহ'লে এতিয়া একদম চব ডিলেট হৈ গ'ল। কিবা হৈছে এনেকুৱা নাজানো। আৰু এতিয়া চব পথাৰ আমাৰ পাহাৰত, মানে বৰ্তমান মই পাহাৰতে আছোঁ না, আৰু পথাৰতো দেখুৱাব লাগিব আমাৰ পাহাৰৰ পথাৰখন। ইফালে একদম ওপৰলৈ পথাৰ আছে আৰু আগতেও এখন গাঁও আছে, তাতে লাকটুম পাহাম বুলি কয়। ইফালে অহা যোৱা কৰে, তাহাঁতে আমাৰ গাঁৱৰ ফালে বজাৰ কৰিব যায়, তাহাঁতে অহা যোৱা কৰে ইফালে। কিন্তু ৰাস্তাটো আপোনালোকে দেখা পালে একদম আচৰিত ভাবিব যে মানুহ অহা যোৱা কৰে না কি গৰুৱে অহা যোৱা কৰে এনেকুৱা ভাবিব। কিন্তু ৰাস্তা ইমানেই বেয়া, বহুত বেয়া ৰাস্তা। আৰু সঁচা কথা কৈছোঁ, ৰাস্তা বহুত বেয়া। তাহাঁতে কিন্তু ইফালে অহা যোৱা কৰে নন ষ্টপ ইফালে অহা যোৱা কৰে, কিন্তু ৰাস্তা একদম ভাল নহয়। একদম পানীয়ে এনেকুৱা চুকি কিনে পাৰ হ'ব লাগে, দলং খান নাই, একো নাই, এনেকুৱা চিষ্টেমত হৈ আছে। আৰু আমাৰ পাহাৰৰ অঞ্চলখন এনেকুৱাই অৱস্থা যে সকলো গাঁৱতে আমাৰ পাহাৰৰ অঞ্চলখন পাকী ৰাস্তা, ভাল ৰাস্তা নাই। সকলোৱে অহা যোৱা কৰিলেও এনেকুৱা কাঁচা ৰাস্তা, আৰু ক'ৰবাত গ'লেও মানে কাঁচা ৰাস্তাই যাব লাগিব। এনেকুৱা পাকী ৰাস্তা আজিলৈ একো সুবিধা নাই, একো নাই, আৰু লাইন নাই, একো নাই, এনেকুৱাই আৰু আগৰ পৰা এনেকুৱা চলি আছে। আৰু মই ৰাস্তাখন আপোনালোকক দেখাম আৰু অলপমান, আমাৰ গাঁৱলৈ যোৱা ৰাস্তা হয়। আৰু চাক দলং এইটো হ'ল দলং, আৰু এইটো নদীটো, আৰু এইটো নদী, এইটো দলং। চাক এনেকুৱাই পাৰ হয় আৰু তাহাঁতে দলং নাই, ভাল দলং নাই, একো নাই, এনেকুৱা পাৰ হয়। দলং হয়, কিন্তু ইটো যেতিয়া বৰষুণ বেছিকৈ দিব না, এইটো নদীটো যদি বানপানী আহে তেতিয়াহ'লে দলংটো ভাঙি লৈ যায়। সেইটোৰ কাৰণে এনেকুৱা হৈ আছে, চাওক এনেকুৱা দি আছে, এইটোৱে পাৰ হৈ যায়, এইটোৱে পাৰ হৈ কিনে অহা যোৱা কৰে। কিন্তু চাওক আপোনালোকে ৰাস্তাটো দেখি আপোনালোকে ভাবিব পাৰে যে ক'ৰবাত এনেকুৱা ফুৰিব যোৱা বা আৰাত যোৱা বা পথাৰত যোৱা এনেকুৱা ৰাস্তা ভাবিব পাৰে, কিন্তু এনেকুৱা ৰাস্তা নহয়। এইটো হৈছে কি কয়, গাঁৱৰ মানুহে ইফালে অহা যোৱা কৰে, ইফালেও বজাৰ কৰিব যায় আৰু ইফালে আহে। আৰু ইফালে মই দেখাই আছোঁ, চাওক এইটো হ'ল নদীটো পাহাৰৰ পৰা নিজৰা বুলি ক'ব পাৰি, কিন্তু নদী বুলি ক'ব পাৰি, আৰু গাঁৱৰ মাজে বৈ যাই আছে। আৰু চাওক এনেকুৱা, চাওক এইটো ৰাতি বৰষুণ দি আছে, এইটোৰ কাৰণে পানী হৈছে ৰাস্তাটো, হ'লেও কিন্তু ৰাস্তাটো অলপ বেয়া, আৰু বহুত বেয়া ৰাস্তাটো। এতিয়া সেইটো নদী আৰু এইটো চাওক, আৰু ইফালে পথাৰ। অলপমান ৰাস্তাটো ডাঙৰ হ'লে ভাল আছিলে, কিন্তু ৰাস্তাটো এনেকুৱা অৱস্থা। আৰু ইয়াতে দলং নাই, সঁচা কথা কৈছোঁ গাইজ, ইয়াতে দলং নাই, আৰু ইয়াতে দলং নাই। এনেকুৱা নদীটোৱে পাৰ হ'ব লাগিব। এতিয়া এনেকুৱা বানপানী নোহোৱাৰ সময়ত পাৰ হ'ব পাৰি, কিন্তু যদি বানপানী যদি বেছি হয়, তেতিয়াহ'লে পাৰ হোৱাটো অলপমান দিগদাৰ হ'ব না। আৰু ইফালে গাঁও আছে, এইটো পাহাৰটো জংঘলটো দেখা হৈছেনে, সিপাৰতে আছে। ইফালে পাৰ হ'ব লাগিব, ইফালে যাব লাগিব, কিন্তু তালৈকে মই নাযাওঁ। ইয়াৰ পৰা মই অকল ৰাস্তাটোৱে আপোনালোকক দেখাই আছোঁ, চাওক। এতিয়া এনেকুৱা মই যেনেকৈ মই এনেকুৱা খোজকাঢ়ি যাই আছোঁ, এনেকুৱাই খোজকাঢ়ি যাব লাগিব, আৰু পানীতে চুপকি যাব লাগিব, চাওক। এতিয়া এনেকুৱা আৰু পথাৰত যোৱা ৰাস্তাৰ দৰে হৈ গ'ল, আৰু ৰাস্তাই নাই ইফালে, এনেকুৱাই খোজকাঢ়ি যায় আৰু তাহাঁতে। চাওক আপোনালোকে এতিয়া দেখা পাইছে নহয়, চাওক ৰাস্তাগিলা কেনে অৱস্থা। ৰাস্তাই নাই আমাৰ পাহাৰত, মানে অকল ইয়াতে বুলি নহয়, আমাৰ পাহাৰৰ অঞ্চলখন এনেকুৱাই অহা যোৱা কৰে আগৰ পৰা, যুগৰ পৰা এতিয়ালৈ এনেকুৱাই চলি আছে। না লাইন আছে, না ভাল ৰাস্তা আছে, একোৱেই নাই আমাৰ পাহাৰত, এনেকুৱাই চলি আছে। এনেকুৱা আৰু চৰকাৰক এনেকুৱা ভোট দি কিনে চৰকাৰ হৈ যায়।
ইফালেও গাঁও আছে আপোনালোকে ভাবিব পাৰে কি ৰাস্তাটো কেতিয়াবাহে অহা যোৱা কৰে নেকি বুলি ভাবি আছে কিন্তু কেতিয়াবা নহয় সদায়ে অহা যোৱা কৰে কাৰণ ইফালে বজাৰ কৰিব যায় ইফালৰ গাঁৱৰ মানুহকেইটা ইফালে অহা যোৱা কৰে কিন্তু তাহাঁতে এনেকুৱাই ৰাস্তাটো ইফালে চৰকাৰে চকু মিলি চোৱা নাই মামা এবাৰ যদি চকু মিলি চালা হয় অলপমান ৰাস্তা ঘাটগিলা যদি অলপমান চালা হয় তেতিয়াহ'লে অলপ ৰাস্তাটো ভাল হ'ল হয় কিন্তু নাই একোৱে নাই এনেকুৱাই অহা যোৱা কৰে একো নহয় দে এনেকুৱাই বেষ্ট আৰু এনেকৈ অহা যোৱা কৰিব লাগে চালা আৰু মই এতিয়া আৰালৈকে যাই আছোঁ আৰাত জুম খেতি কেনেকৈ কৰে আপোনালোকক মানে কেনেকৈ কৰে এইটোতো নুদুখাং দিছোঁ কিন্তু অলপমান দুখাম আৰু যে এতিয়া ধান হৈছে না এতিয়া মই অলপমান দুখাম আৰু কি কয় চাংঘৰটো আপোনালোকক দুখাম তাৰপিছত মই ইফালৰ জংঘলৰ মাজে মাজে যাম যাই কিনে তাতে নিজৰা পানী আছে এতিয়া মই এইটো নিজৰাটো দুখাম আৰু আপোনালোকক মানে আগত আমাৰ আইতা ককা আৰু আইতাহঁতে এতিয়া পানী খাইছিল আৰু ইটো গাঁৱত যেতিয়াৰ পৰা প্ৰথম থাকছিল আমাৰ গাঁওখন যেতিয়া আৰম্ভ হৈছিল তেতিয়াৰ পৰা আমাৰ গাঁৱৰ মানুহে তাতে বোলে পানী খাইছিল ইটো নিজৰা পানীটো এতিয়া মই তাতে ময়ো ব্ৰাছ কৰিম আৰু এইটো পানীটো আপোনালোকক দুখাম আৰু এতিয়া মই গৈ আছোঁ ইফালে গৈ আছোঁ চাওক ইফালে যাম মানে তাৰ পৰা গাঁৱৰ পৰাও তৎক্ষণাত আহিব পাৰি চকা নহয় আমাৰ গাঁৱৰ পৰা ইমান দূৰ নহয় কিন্তু মই ইফাললৈকে আহিছোঁ না ৰাস্তাটো আপোনালোকক দেখাইছিলোঁ আৰু এনেই আৰু ময়ো ৰাতিপুৱা উঠি কিনে ইফালে ফুৰিব আহিলোঁ সেইটোৰ কাৰণে ইয়াৰ পৰা যাওঁতে অলপমান দূৰ হ'ব আৰু কি কয় জংঘলৰ মাজে মাজে যাব লাগিব কিন্তু টেনশ্যন নাই মই ৰাস্তা চিনি পাওঁ কাৰণ মই এতিয়া জন্ম হৈছোঁ না সৰু থাকোঁতে মই ইয়াতে বহুত অহা যোৱা কৰিছিলোঁ আৰু ইফালৰ পৰা সিফালৰ এনেকুৱা সুমি গৈছিলোঁ সেইটোৰ কাৰণে মই ৰাস্তাটো একদম অলৰেডি চিনি পাওঁ সেইটোৰ কাৰণে মই ইফালে যাই আছোঁ ইফালে গ'লে তাতে কি কয় নিজৰা পানীটো দেখা পাম আৰু তাতে মই ব্ৰাছো কৰিম আগৰ পৰা পানী হয় আজিকালি এইটো পানীটো ইমান ইউজ নকৰে তাতে ইমান মানুহ নাযায় আৰু গাঁৱৰ পৰা অলপ দূৰ নাই সেইটোৰ কাৰণে আজিকালি নাযায় গাঁৱতেও পানী এনেকুৱা চব পাইছে সেইটোৰ কাৰণে আজিকালি নাযায় কিন্তু এতিয়া মই ফাৰ্ষ্টতে আপোনালোকক দুখাম এইটো হ'ল আৰাত জুম খেতি কৰিছিল এতিয়া আৰু ইফালে আছে সেইটো হ'ল চাংঘৰ আৰু চাংঘৰ তাতে থাকে আৰু মানে আগৰ পৰা নিয়ম চাগে এনেকুৱা বনায় আৰু আমাৰ পাহাৰৰ মানুহে এনেকুৱা বনায় আৰু কাৰণ আগৰ যুগৰ পৰা এনেকুৱা যদি পাহাৰত যদি জুম খেতি কৰে তেতিয়াহ'লে এনেকুৱা বনায় কিন্তু আজিকালি এনেকুৱা বনোৱা প্ৰায়ভাগ দেখা নোপোৱা হৈ গৈছে আগতে বহুত এনেকুৱা ভাল বনায় কিন্তু আজিকালি মানে জুম খেতি কৰাটো বহুত কমি গৈছে আৰু খেতি কৰিলেও অলপমান সৰু সুৰাকৈ কৰে সেইফালে বহুত কিবা কিবি বস্তু ধয় আৰু এতিয়া এনেকুৱা থৈ দিছে আৰু কিবা কিবি বস্তু ধয় আৰু এতিয়া আৰু ইফালে হ'ল এইটো লাও আৰু লাও হোৱাই নাই কিন্তু আৰু এইটো হ'ল মেষ্টা টেঙা আপোনালোকে দেখা নাপাব পাৰে আপোনালোকে ভালকৈ চাওক এইটো হ'ল মেষ্টা টেঙা আৰু ইফালে জুম খেতি ধানে আছে কিন্তু বেলেগ একোৱেই নাই অকল ধান খেতি কৰিছিল চাগে এইটোৰ কাৰণে কিন্তু যদি ডাঙৰকৈ যদি জুম খেতি কৰা হয় তেতিয়াহ'লে চব বস্তু ইয়াতে থাকে লাও থাকে কোমোৰা থাকে বাঙি চব বস্তু এনেকুৱা আৰাত থাকে কিন্তু সিহঁতে মানে পথাৰো এইফালে আছে না পথাৰটো ওচৰতে আছে এনেকুৱা আৰু পথাৰত হাত কৰি আৰু ইয়াতে থাকিবৰ কাৰণে এনেকুৱা জুম খেতি কৰিছিল চাগে সেইটোৰ কাৰণে মই আপোনালোকক অলপমান দেখাইছিলোঁ এতিয়া মই ব্ৰাছ কৰিম মানে ব্ৰাছ কৰাই নাই ময়ো কলগেট আৰু ব্ৰাছ আনিছোঁ মই ৰাতিপুৱা উঠি কিনে ব্লগটো ষ্টাৰ্ট কৰিছোঁ না সেইটোৰ কাৰণে এতিয়া মই জংঘলৰ মাজে মাজে গৈ আছোঁ আমি জন্ম নোহোৱাৰ আগৰ পৰা এইটো নিজৰা পানীটো আমাৰ গাঁৱৰ মানুহে ইউজ কৰিছিল খাইছিল এইটো পানীটো আজি ময়ো ব্ৰাছ কৰিম এতিয়া মই গৈ আছোঁ জংঘলৰ মাজত ইফালে হ'ল পথাৰ আৰু ইফালে মই গৈ আছোঁ চাওক জংঘলৰ মাজে মাজে গৈ আছোঁ চাওক তো গাইছ আহি ফাইনেলি একদম পাহাৰৰ ওপৰত আহি পাইছোঁ কাৰণ মই ইফালে গৈ আছোঁ চাওক ইটো ৰাস্তাটোৱে গৈ আছোঁ পাহাৰৰ মাজত গৈ আছোঁ কিন্তু ইয়াতে একদম মানে ধুনীয়া আৰু এইটোৰ কাৰণে আপোনালোককো অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইটো হ'ল ইয়াৰ পৰা যে মই ওচৰৰ পৰা যে আছে ইটো ঝাৰু গাছ হয় আৰু এইটো ঝাৰু হ'ব আৰু এতিয়া বেছিদিন নাই ঝাৰু হ'ব এইটো ঝাৰু গাছ আমি যে ঘৰ আৰু ইটোৱে হয় আমাৰ পাহাৰত বহুত বাগান আছে এনেকুৱা ঝাৰু আৰু এইটো হ'ল পথাৰ আৰু ইফালে পাহাৰ আছে সিফালেও পাহাৰ আছে আৰু পাহাৰ আৰু কি বুলি ক'ম এনেকুৱা আৰু পাহাৰত আৰু আপোনালোককো দেখালোঁ আৰু চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই তেতিয়াহ'লে আপোনালোকে যদি সম্পূৰ্ণ চাই তেতিয়াহ'লে দেখাব চাওক আৰু এতিয়া মই ইফালে গৈ আছোঁ যাই পাম আৰু অলপমান দূৰ আছে অলপমান টিকুইটমান দূৰ আছে অলপমান যাই পাম আৰু বেছি দূৰ নাই এতিয়া মই গৈ আছোঁ অকলে চাওক সেই ইফালে ৰাস্তাটোৰ পৰা মই খোজকাঢ়ি যাই আছোঁ এতিয়া যাই পাম অলপমান এতিয়া ইফালে নামি যাব লাগিব তেতিয়া পাম আৰু আগৰ যুগৰ পৰা পুৰণা নদী নহয় পুৰণা নিজৰা পানীটো তো গাইছ আহি ফাইনেলি আহি পাইছোঁ মোৰ পিছফালে আছে চাওক
এইটো হ'ল নিজৰা পানী মই যে আপোনালোকক কৈছিলোঁ এইটো হ'ল নিজৰা পানী এতিয়া মই ব্ৰাছ কৰিম আৰু এইটো পানীটো বহুত আগৰ পৰা আৰু এইটো পানীটো আগৰ পৰা এইটো আৰু আগতে এতিয়া ইফালে এইটো মানে চাৰিওফালে একদম মানে জংঘল আছিল বোলে কিন্তু আজিকালি অলপ মানে চেঞ্জ হৈছিল আৰু বেলেগ হৈছে এতিয়া আৰু আমাৰ গাঁৱৰ পৰা ইটো ৰাস্তাটো আহে আৰু এতিয়া নাহে দেচোন এতিয়া মানুহ নাহে প্ৰায়ভাগ নাহে বুলি ক'ব পাৰে আৰু নাহে আজিকালি কিন্তু আগতে এতিয়া বোলে বহুত ইটো পানীটো বোলে ইউজ কৰিছিল আগৰ যুগৰ মানুহে এতিয়া ইটো পানীটো বোলে ইউজ কৰিছিল আমাৰ ককা আৰু আগৰ মানুহে এইটো পানীটো বোলে ইউজ কৰিছিল এইটো পানীটো আৰু এইটো পানীটো আজি ময়ো ব্ৰাছ কৰিম আৰু এইটো পানীটো আৰু ওচৰলৈ যাই কিনে আপোনালোকক দেখাইছোঁ আৰু আগতে বোলে বহুত মানে এইটো মানে শিলগিলা মানে কি বুলি ক'ম আৰু এতিয়া বোলে গাইছ এতিয়া শিলগিলা আগতে বেলেগ আৰু চাফা আছিল বোলে বহুত চাফা আৰু ইফালে বোলে একদম বহুত জংঘল আছিল বোলে কিন্তু আজিকালি বহুত চেঞ্জ হৈছে আৰু আগৰ দৰে নহয় আৰু এতিয়া হ'লেও এতিয়ালৈ আছে এতিয়া চাওক পানীটো আগৰ পৰা এতিয়ালৈ আৰু আগতে বোলে পানীটো বহুত ৰাসাক আছিল কিন্তু আজিকালি পানীটো কমি গৈছে কাৰণ আজিকালি আৰু কি ক'ম আৰু মানুহগিলা গছ কাটি শেষ কৰি যাই আছে সেইটোৰ কাৰণে পানীগিলা এনেকুৱা কমি যাই আছে আগতে বোলে এতিয়া বহুত গাঁৱৰ মানুহে এতিয়া বোলে ফাটি পেলা টাইমত বহুত এতিয়া বাচন ধুই গাঁৱত ধুই এতিয়া পানী ল'বা আহে চব এতিয়া বোলে থাকে চাওক আগৰ যুগৰ পৰা এইটো পানীটো চাওক এতিয়া মই এতিয়া ব্ৰাছ কৰিম আৰু আপোনালোককো অলপমান দেখুৱাবলৈ চেষ্টা কৰিম পিছফালে আছে শিল এতিয়া মানে লেতেৰা হৈছিলে আৰু এতিয়া কায়ো নাহে নাই এতিয়া আজিকালিতো নাচায়েই ইফালে মানুহগিলা আগৰ মানুহে এতিয়া ইউজ কৰিছে এইটো পানীটো আৰু ইফালে আছে মই আপোনালোকক ভালকৈ দেখাইছোঁ তো গাইছ পানীটো বহুত মানে চাফা আৰু পানীটো মানে জংঘলৰ পৰা বৈ অহা পানী না মানে নিজৰা পানী হয় না বহুত চাফা পানীটো চাওক পানীটো বহুত চাফা পানী আৰু আপোনালোকে খাব পাৰি মানে খাব পাৰি আৰু এতিয়া আগৰ মানুহে এতিয়া পানী খাইছিল এইটো পানী ইউজ কৰিছিল কিন্তু আজি এতিয়া ময়ো ব্ৰাছ কৰিম আৰু চাওক বহুত চাফা পানী হয় আৰু চাওক বহুত চাফা হয় আৰু ইফালৰ পৰা বৈ আছে ইফালৰ পৰা বৈ আছে আৰু এতিয়া মই এতিয়া ব্ৰাছ কৰিম আৰু চাওক ভালকৈ চাওক গাইছ এতিয়া ধুনীয়া পানী হয় বেলেগ চেঞ্জ হৈছে জেগাগিলা বহুত চাওক আৰু এতিয়া মানুহগিলা আজিকালি নাহে না প্ৰায়ভাগ সেইটোৰ কাৰণে এনেকুৱা হৈছিল আৰু এতিয়া মই ব্ৰাছ কৰোঁ তো গাইজ ফাইনেলি ব্ৰাছ কৰা হ'ল আৰু মুখো ধোৱা হ'ল আৰু এইটো পানীটো হ'ল বহুত আগৰ যুগৰ পৰা এইটো পানীটো আছে আৰু ভৱিষ্যতলৈকে থাকিব আৰু এতিয়া আগতে আমাৰ গাঁৱৰ মানুহে এইটো পানীটোৱে ইউজ কৰিছিল আৰু আগৰ যুগৰ পৰা এইটো পানীটোৱে ইউজ কৰিছিল কিন্তু আজিকালি মানুহে এইটো ইমান মানে প্ৰায়ভাগ ইফালে নাহে গাঁৱতে চব পানী ব্যৱস্থা হৈ গ'ল না সেইটোৰ কাৰণে এতিয়া নাহে কিন্তু এতিয়া কিছুমান মানুহে এতিয়া আহে আৰু ইফালৰ পৰা আহে এইটো ৰাস্তাটো অলপমান বেয়া সেইটোৰ কাৰণে মানুহে আহাটো অলপমান আলচি পাই ধৰে সেইটোৰ কাৰণে আজিকালি নাহে আৰু পানীটো বহুত চাফা আৰু জেগাগিলা অলপমান চেঞ্জ হৈছে কিন্তু বাকী একো হোৱা নাই আৰু ভৱিষ্যতলৈকে এইটো পানীটো থাকিব আৰু কেতিয়াবা মই এতিয়া আহোঁ আৰু গাঁৱৰ মানুহে আহে এতিয়া আৰু ভৱিষ্যতলৈকে থাকিব আৰু এতিয়া মই ঘৰলৈ যাম আৰু এতিয়া মই ঘৰলৈ যাই আছোঁ আৰু ব্ৰাছ কৰা হ'ল নাই এতিয়া ভাত খাব লাগিব এতিয়া মই ঘৰলৈ যাম